নমস্কাৰ বন্ধু-বান্ধৱীসকল, প্ৰথমে আপোনালোকক জবিন আছাম চেনেলটোলৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোক আমাৰ চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ পাহৰি নাযাব। লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। প্ৰথম প্ৰশ্নটো হৈছে 2007 চনৰ 9 ফেব্ৰুৱাৰী দিনটো অসমৰ ইতিহাসত ঐতিহাসিক দিন হিচাপে কিয় পৰিগণিত হয়? এইটো হৈছে অসমত অনুষ্ঠিত 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে। ছেকেণ্ড প্ৰশ্নটো হ'ল গুৱাহাটী ৰাষ্ট্ৰীয় ক্ৰীড়াত পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈগৰাকী কিমান সোণৰ পদক পাইছিল আৰু তেওঁৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মুঠ 9টা সোণৰ পদক আৰু মানুহজন আছিল কৰ্ণাটকৰ ৰেহান পুঞ্চা। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমত কেতিয়াৰ পৰা ৰেল গাড়ী চলাচল কৰে? 1882 চনৰ পৰা ৰেলগাড়ী চলাচল কৰিছিল অসমত। কথাছবিৰ ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাস কোনখন? ইয়াৰ উত্তৰটো হৈছে ঔপন্যাসিক ৰজনীকান্ত বৰদলৈ মনোমতী। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? মাধৱদেৱৰ জন্ম হৈছিল নাৰায়ণপুৰৰ লেটেকুপুখুৰীত আৰু 1489 খ্ৰীষ্টাব্দত জন্ম হৈছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? এইটো হৈছে মণিকাঞ্চন যুগ বুলি অভিহিত কৰা হয়। কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তৰ বুলি কোৱা হয়? নামঘোষাক মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তৰ বুলি কোৱা হয়। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। উঠা ৰে উঠা বাপু গোপালে হে বৰগীতটো কি ৰাগত বন্ধা? ইয়াৰ উত্তৰটো হৈছে উঠা ৰে উঠা বাপু গোপাল হে বৰগীতটো কো ৰাগত বন্ধা। 10 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত অসমীয়া ভাষাটোক ৰাজ্যিক ভাষা স্বৰূপে স্বীকৃতি পাইছিল? 1961 চনত স্বীকৃতি পাইছিল। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? এইটো সকলোৱে জনা প্ৰশ্ন, আমি আগতে পাই আহিছোঁ। এইটো আছিল কুমাৰ ভাস্কৰ বৰ্মন। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ উত্তৰটো হৈছে 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? এইটো সকলোৱে জানে, তথাপিতো ইয়াত এবাৰ উল্লেখ কৰি দিছোঁ, এইটো হৈছে গুৱাহাটীত অৱস্থিত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এইটো আছিল গোপীনাথ বৰদলৈ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? এইটো বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰেণুকা দেৱী বৰকটকী আছিল প্ৰথম অসমীয়া মহিলা, যিগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰিত্ব সভাত মন্ত্ৰিত্ব লাভ কৰিছিল। অসমৰ বিধানসভাৰ প্ৰথমৰ অধ্যক্ষ কোন আছিল? বসন্ত দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। অসমত এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? 1905 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। অসমৰ কোন চনত চাহ আৱিষ্কাৰ হৈছিল? 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? এইটো বহুতেই দৰকাৰী প্ৰশ্ন। 19 নম্বৰটো এইটো হৈছে নলিনীৱালা দেৱী আছিল। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এইটো আগতে পৰীক্ষাত আহিছে, আগলৈ আহি থকা সম্ভাৱনা আছে।
এইটো উত্তৰ হৈছে ছৈয়দা আনোৱাৰ তাইমুৰ। প্ৰথম অসমীয়া চুটিগল্প কি আছিল? সেউজী আছিল। সেউতী প্ৰথম অসমীয়া চুটিগল্প। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? এখন আছিল গোলাম আৰু এখন লিখিছিল সৌৰভ কুমাৰ চলিহাই। কুৰংগনাই কাৰ পত্নী আছিল? এইটো হৈছে ৰাজেশ্বৰ সিংহৰ পত্নী আছিল। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? স্বৰ্গগিৰিত আছিল প্ৰথম ৰাজধানী। আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল। আজি লাষ্ট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি আছিল? এইটো সকলোৱে জনা প্ৰশ্ন। এখন গুৱাহাটী বিশ্ববিদ্যালয় আছিল অসমৰ প্ৰথম বিশ্ববিদ্যালয়। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ পাহৰি নাযাব। ধন্যবাদ।